নমস্কাৰ। শিৰোনাম শুনিছানে হোম? আজি তুমি কোৱা, মই অকল শুনিম। বহুদিন হ'ল কথা পতা নাই, কোৱা না। ইমান যে নিস্তব্ধ, ইমান মৌন কিয়? আচলতে বুজাব বিচাৰিছা কি? কোৱা না ওম। নাই, তুমি পাহৰিলা। মই কিন্তু পাহৰা নাই। তোমাৰ সকলো কথাই মনত আছে। হ'ব দিয়া, তুমি নকলেও মই সকলো বুজি পাওঁ। তোমাৰ দুটি নয়ন চাই চাই মই সকলো বুজি পালোঁ। তেন্তে কি? তেন্তে তুমি কিয় বুজাত দেৰি কৰিছা? মোৰ সপোনত তুমি ৰাজকুমাৰ, মই এজনী সাধাৰণ ছোৱালী। তুমি মোক প্ৰস্তাৱ দিয়া, কিন্তু ... তুমি মোক তোমাৰ মৰমৰ দোলেৰে বহু দূৰলৈ। তাৰপিছত নাই, নোৱাৰো ওম। আৰু মই বুজাব নোৱাৰো, সপোনৰ দৰে বাস্তৱ নহয়। তুমি মোৰ বাবে আজন্ম প্ৰেমিক। নে হ'ব পাৰিবানে? নে হৈছা? সপোনৰ বালিঘৰ সাজি সাজি ভাগৰি পৰিছোঁ। তোমাৰ পৰা কেতিয়াবাও বিচ্ছিন্ন হ'ব নোখোজো। কিন্তু এয়া জানো সম্ভৱ হৈ উঠিব পাৰে? তলসৰা শেৱালিপা জানো জীপাল হৈ উঠিব পাৰে? তুমি জানো উপলব্ধি কৰা সেই যে দিনবোৰ, নিজম দুপৰীয়া, হাইস্কুলৰ কেম্পাছ, আৰু নোৱাৰো, মনত বহু প্ৰশ্নই উদয় হয়, কিন্তু উত্তৰ বিচাৰি হাবাথুৰি খাওঁ। বহু নিৰাশাৰ মাজতো কেতিয়াবা তোমাক চাই আশাৰ ৰেঙনি এডাল জিলিকি উঠা যেন পাওঁ।